নমস্কাৰ প্ৰিয় দৰ্শক। যোৱাকালি আমাৰ মামাই এটা মন্তব্য দিছে যে কোনে কোনে ইউটিউবাৰ যিসকলে ডনেশ্যন লৈ পেলাই টকাবোৰ ভালকৈ খৰচা কৰা নাই তেওঁলোকৰ ওপৰত চৰকাৰে নজৰ দিব। ভাল কথা, এইবোৰ নজৰ দিব লাগে, কাৰণ বেলেগৰ পইচা লৈ আপুনি খৰচা কৰিছেনে নাই, মানুহক বস্তু দিছেনে নাই, না আপুনি পকেটত ভৰাই ধনবোৰ ৰাখি থৈ দিছে, এইবোৰ ভাল কথা। কিন্তু মই ইয়াতে কিছুমান কথা মোৰ মনলৈ আহিল আৰু সেইবাবে আজি মাজনিশা মই ভিডিঅ'টো শ্বুট কৰি আছোঁ আৰু আপোনালোকে হয়তো সন্ধিয়া সময়ত এই ভিডিঅ'টো আপোনালোকে চাব। পোনপ্ৰথমতে মই আপোনালোকক অনুৰোধ কৰিছোঁ, যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে লগৰবোৰৰ লগত ভিডিঅ'টো শ্বেয়াৰো কৰিব। কাৰণ এনেকুৱা কথা কিছুমান শুনি ভাল লাগে, হয়, ভাল মানুহ বা ভাল কথা এনেকৈ মানুহৰ হিচাপ লোৱাটো। কিন্তু PM কেয়াৰত যেন 6,000 কোটি টকা পৰি আছে বা সেই টকাবোৰ কোনে ক'ত খৰচা কৰে আজি 12 বছৰ হৈ গ'ল এই বিজেপি চৰকাৰৰ। কিয় হিচাপ নিদিয়ে? এইবোৰ হিচাপ লোৱাৰ কি আমাৰ অধিকাৰ নাই? সেইবোৰ কি কোনোবা বাপেকৰ টকা? সেইবোৰ আমাৰ টেক্সৰ টকাৰে তেওঁলোকে যি বিলাসিতা, আজি আপোনালোকে PM হাউচ নতুন বনাইছে, সংসদ নতুন বনাইছে, গাঁৱৰ স্কুলবোৰৰ অৱস্থা চাওক, কিয় সেইবোৰ নতুন বনোৱা নাযায়? কিছুমান দলঙৰ অৱস্থা চাওক, কিছুমান ৰাস্তাৰ অৱস্থা চাওক, কিছুমান ল'ৰা ছোৱালী গাঁৱৰ পৰা কেনেকৈ স্কুলত যায় ইয়াৰ অৱস্থা চাওক। এইবোৰত কোনো মাত নামাতে। কোন ইউটিউবাৰে কিবা 50-60 হাজাৰ টকা হয়তো খৰচা কৰাও নাই আৰু তাৰ অৱস্থা সেনেকুৱা, বা আপোনালোকে যেনেকুৱা মানুহ, আপোনালোকে যিবোৰ ভ্ৰষ্টাচাৰ কৰে তাতকৈ বহুত কম আহিব। আৰু সাধাৰণ মানুহে এনেকুৱা কথা কেতিয়াও চিন্তা কৰিব নোৱাৰে যে মানুহৰ পৰা ডনেশ্যন লৈ পেলাই ৰাইজক সহায় নকৰাকৈ। আজি যি ধৰণে অসমৰ ইউটিউবাৰসকলে এই বানপীড়িত লোকসকলক সহায় কৰিছে, চৰকাৰৰ কি এইবোৰ দায়িত্ব নাছিল? চৰকাৰে কৰিব নোৱাৰিলেহেঁতেন? আপোনালোকৰ হাতত চৰকাৰ আছে, আপোনালোকৰ হাতত ছিষ্টেম আছে, ছিষ্টেমৰ মানুহবোৰ আছে, কিয় আপুনি এখন গাঁও হয়তো আপুনি এনেকুৱা কিছুমান ল'ৰা লগত লৈ পেলাই যে তোমালোকক হাজিৰা দিয়া হ'ব, তোমালোকে এনেকুৱা মানুহবোৰৰ ঘৰবোৰ সাজি দিয়া যিবোৰ মানুহৰ ঘৰ নাই, আপোনালোকে এইবোৰ দায়িত্ব ল'ব নোৱাৰিলেহেঁতেন? কিমান টকা যায় বাঁহৰ ঘৰ এটা বান্ধি দিওঁতে? কিন্তু এইবোৰ দায়িত্ব আপোনাৰ ল'বলৈ নাই। আপোনাৰ নজৰ হ'ল পইচা কোনে মাৰি খাইছে, 50,000 60,000 কেই লাখ টকা মানুহে ডনেশ্যন কৰিছে। যিবোৰক ভালকৈ ডাঙৰ ইউটিউবাৰ তেখেতসকলক মানুহে জানে, তেখেতসকলক বেছিকৈ টকা মানুহে দান কৰিছে। কিন্তু সৰু সৰু ইউটিউবাৰক কোনোবাই দান কৰে নেকি? আৰু কিমান টকানো দান কৰিব? 1 লাখ টকা বৰ বেছি দান কৰিব। আৰু 1 লাখ টকাৰে মানুহ কি কৰিব? সি গৈ পেলাই দিবই আৰু নিজৰ অহা যোৱাৰ খৰচা আছে। আপোনালোকে বানপানী যেনেকৈ হৈছে তাত, ইয়াৰ বিষয়ে আপোনালোকৰ চিন্তা কৰিবলৈ সময় নাই যে কিয় পানী ইমান আহিল, কিয় আপোনালোকে মথাউৰি বান্ধিছিলে নে নাই ভালকৈ, নে আপোনালোকৰ কিবা দুখত ইমানকৈ পানী আহিল, যি ঠাইত আজি ইমান বছৰে কোনো পানীয়ে নাছিল? কেনেকৈ হ'ল এইবোৰ বানপানী? এইবোৰ কথা চিন্তা কৰিব লাগে। বা এইবাৰ হৈ গ'ল, যাতে নেক্সট আমি এনেকুৱা বিপদত নপৰোঁ, বা ইয়াৰ কাৰণে সংকল্প ল'ব লাগে। এই কোনে কি পইচা মাৰিছে, কোনে কি, এইবোৰ কথা চিন্তা কৰাৰ এতিয়া সময় আছে নেকি? আপোনালোকৰ এই যিবোৰ বানপানী হৈ আছে বা এই বানপানীৰ ফলত যিবোৰ মানুহ মৰি আছে, এইবোৰ সকলোবোৰ দায়বদ্ধ আপোনালোকৰ চৰকাৰে যদি ভালকৈ কাম কৰিলেহেঁতেন, যিবোৰ মথাউৰি বান্ধে, এই মাটিৰে বান্ধি থৈ যায়, কেইদিনমান পাছতে খহি যায়, এইবোৰ বছৰে বছৰে এই ৰিপিটেড কাম কৰি পইচাবোৰ ব্যয় কৰি আছে। এইবোৰ হিচাপ ল'ব লাগে যে কোন ঠাইত মথাউৰি ভালকৈ বন্ধা নাই। কেলৈ এই ডাঙৰ যেন আপোনাৰ অমিত শ্বাহ ডাঙৰীয়াই দেখোন কৈছিলে বোলে 5 বছৰ আমাক আকৌ সময় দিয়া, আমি অসমক বানমুক্ত কৰি দিম। ক'ত গ'ল সেই বক্তব্য? এতিয়া বানপানীৰ সময়ত এবাৰ অসমলৈ যাবলৈ তেখেতসকলৰ সময় নহ'ল। আজি সদনৰ পৰা পলাই গুচি গ'ল। এই যে দিল্লীত ল'ৰাবোৰক যন্তৰ মন্তৰ যেনেকৈ মাৰধৰ কৰা হৈছিল, ইয়াৰ উত্তৰ আজি কিমান দিন ধৰি অপজিট পাৰ্টি সুধি আছে, কিয় উত্তৰ দিব পৰা নাই? ল'ৰা ছোৱালীবোৰক মাৰি, ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যত শেষ কৰি আপোনালোকে চৰকাৰী
অফিচত বহি ইমান লাভবিলাসিতা আপোনালোকে লাভ কৰি আছে, কিমান ধৰণৰ খাদ্য আপোনালোকে খাই আছে, আৰু স্কুলত আপোনালোকে দি আছে কিছুমান পানী মিক্স আলু আৰু পানী। এইবোৰ আপোনালোকৰ দায়িত্ববান মানুহ হ'লে নিজৰ, যদি সঁচাকৈ আপোনালোকে দেশপ্ৰেমী মানুহ বা আপুনি যদি অসমখন ইমানেই ভাল পায়, আপুনি অসমৰ এই বানপানীৰ সমস্যাটো আজি 10 বছৰ 12 বছৰে আপুনি এই গাদীত বহি আছে, আপুনি ইমান দিন ইয়াৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিলেহেঁতেন। আপোনাৰ এইবোৰ নাই। আপুনি নিজে কয় যে মই মিছাই ভাষণ দিছিলোঁ যে 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম মই ভোটত জিকাৰ বাবে, ইলেকশ্যনত জিকাৰ বাবে। কিন্তু আপুনি দিছে, নাই দিয়া নাই কোৱা মই, আপুনি পিছত দিবলৈ হয়তো সক্ষম হৈছে, আৰু এয়া ভাল কথা। আৰু মই বহুতকে কওঁ যে বিজেপি চৰকাৰে হয়তো অন্য জেগাত কাম কৰক বা নকৰক, অসমত ভাল কাম কৰি আছে, মই নিজ মুখেৰে কওঁ এয়া। কিন্তু কিছুমান সৰু সৰু পিছে ঘূৰি, সৰু সৰু কথাৰ পিছে ঘূৰি নিজৰ যিটো সন্মান ন, সেই সন্মানটো নষ্ট কৰিব নালাগে। ইউটিউবাৰবোৰে দান দক্ষিণা লৈ মানুহক সহায় কৰিছে, এয়াও বোলে আপোনাৰ লাজৰ বিষয়। মই কেইদিনমান আগতে ভিডিঅ'ত দেখিবলৈ পাইছিলোঁ যে কিয় এনেকৈ দান বৰঙণি লৈ মানুহক সহায় কৰিব লাগে। আৰু ভাই আপোনালোকে যদি সহায় নকৰে, দান বৰঙণি লৈ সহায় নকৰিলে আৰু কোনে কৰিব? আপোনালোকৰ যাই পাওঁতে তাতে ইমান দিন লাগিলে, আপুনি কিমান দিন পিছত গৈছে তাতে বানপীড়িত লোকসকলৰ ওচৰত এই খোজকাঢ়ি? আৰু এই ইউটিউবাৰবোৰে যিদিনাখন শুনা পাইছে তাৰ পিছদিনাৰ পৰাই আৰম্ভ লৈছে যে এই মানুহসকলক সহায় কৰিব লাগিব বুলি। যেই নহওক, বেছি নকওঁ, বেছি ক'লে আৰু আপুনি বেয়াই পাব বা আপোনাৰ ছাপোৰ্টাৰসকলে বেয়াই পাব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এনেকুৱা এটা ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।